এইটো কি চাওক হ'ল মিঠাই এইটো মই নাখাওঁ এতিয়া বহুতেই ক'ব যে আপোনাৰতো চুগাৰ নাই তথাপিও আপুনি কিয় এইটো চুগাৰী বস্তু কিয় খোৱা নাই প্ৰথম আনসাৰ হ'ল যে কেৱল মাত্ৰ চুগাৰ থাকিলেই যে চুগাৰ খাব নোৱাৰি তেনেকুৱা কথা নহয় আটাইতকৈ পৃথিৱীৰ আটাইতকৈ যদি মানে শ্ল' পয়জন হয় শ্ল' পয়জন বুলি ক'লে এইটোক ক'ব লাগিব আটাইতকৈ শ্ল' এণ্ড ছাষ্টেইন পয়জন লং টাইমৰ কাৰণে এটা পয়জন যদি আজি তাৰিখত আছে শ্ল' পয়জন সেইটো হ'ল এইটো কেনেকৈ শ্ল' পয়জন হয় মই কৈছোঁ চ' চুগাৰে আমাৰ কি কৰে এক্সেছ চুগাৰ যদি ইনটেক কৰোঁ এইটোত কাৰণ এইটোত এক্সেছ চুগাৰ আছে বহুত এক্সট্ৰা চুগাৰ দিয়া আছে হোৱাইট চুগাৰ যদি এইটো বেছিকৈ কনজিউম কৰে এজন মানুহ মোৰ নিচিনা এজন এজৰ মানুহৰ কি হ'ব পাৰে প্ৰথম কথা হ'ল যে এজিং প্ৰচেছটো যিটো আছে মানে আমাৰ এজিং প্ৰচেছ এটা আছে যেনেকৈ মই কেতিয়া বুঢ়া হ'ম বুঢ়া লুক লাইক বুঢ়া কেতিয়া দেখা পাম সেই এজিং প্ৰচেছটো স্পীড কৰি দিয়ে চুগাৰে চ' সেইটো যোনে স্কিনৰ কাৰণে ভাবে যে স্কিনটো ভাল ৰাখিম বা এজিং প্ৰচেছটো ষ্টপ কৰি ৰাখিম মানে শ্ল' কৰি ৰাখিম তেওঁলোকৰ কাৰণে একদম এইটো বেয়া ছেকেণ্ডলি কথা হ'ল যে আমাৰ যিমান বডি পাৰ্টছ আছে ন সেই সববিলাক বডি পাৰ্টতে কিবা নহয় কিবা এটা প্ৰব্লেম কৰে প্ৰথমতে যদি মই হেৰিৰ পৰা আহোঁ লিভাৰৰ পৰা আহোঁ লিভাৰৰ কাৰণে যিসকলৰ ফেটি লিভাৰ আছে বা লিভাৰত ফেটি লিভাৰ কৰিবৰ কাৰণে চবতছে বেছি দায়ী হ'ল চুগাৰ ছেকেণ্ডলি যদি এইপিনে মই আহোঁ হাৰ্টৰ কাৰণে হাৰ্টৰ যিমানবিলাক মানে যিমানবিলাক হেৰি আৰ্টাৰী আছে সেই আৰ্টাৰীবিলাক ঠিক মানে আৰ্টাৰীৰ লুমেনবিলাক একদম ঠিক কৰি দিয়ে চুগাৰে মানে কি কয় কনচিষ্টেঞ্চি যিটো মানে আপোনাৰ মুভমেণ্টৰ এটা হেৰি থাকে সেইটো একদম ঠিক কৰি দিয়ে যাৰ ফলত আপোনাৰ এথেৰস্ক্লেৰ'চিছ বা কাৰ্ডিয়েক এৰেষ্ট হোৱাৰ চান্স থাকে লুমেনবিলাক যদি আপোনাৰ ঠিক হৈ যায় বা লুমেনবিলাক যদি ডাঠ হৈ যায় ডাঠ বুলি ক'ব লাগিব আৰ্টাৰীৰ লুমেনবিলাক ডাঠ কৰি দিয়ে সেইকাৰণে কাৰ্ডিয়েক প্ৰব্লেম হোৱাৰ চান্স বাঢ়ি যায় মানে হাৰ্টৰ প্ৰব্লেম হোৱাৰ হাৰ্ট এটেক হোৱাৰ বা কাৰ্ডিয়েক প্ৰব্লেম হোৱাৰ চান্স বাঢ়ি যায় তাৰপিছত হ'ল যে যিসকলৰ PCOS আছে বা PCOD আছে পলিচিষ্টিক অভাৰিয়ান চিণ্ড্ৰম ফিমেলৰ ক্ষেত্ৰত তেওঁলোকৰ ক্ষেত্ৰত আটাইতকৈ বেছি বেয়া বস্তু হ'ল এইটো কাৰণ হৈছে যে PCOSত মানে কি হয় ইনচুলিন ৰেজিষ্টেঞ্চ হয় তাত ইনচুলিনে কাম কৰিব নোৱাৰে গ্লুক'জবিলাক মানে অভাৰিয়ান চেলত সোমাব নোৱাৰে তেওঁলোকৰ ক্ষেত্ৰত যদি অভাৰিয়ান চেলত সোমাব নোৱাৰে তেতিয়াই মানে পিৰিয়ডৰ ইৰেগুলাৰ হৈ থাকে অভুলেশ্যন নহয় চ' তেতিয়া ইভেন PCOSৰ কাৰণে আজি তাৰিখততো ইনফাৰ্টিলিটিটো বহুত বেছিকৈ গ্ৰ' কৰিছে তাৰপিছতো যে কোৱা হয় কাৰোবাৰ যদি ডায়েবেটিছ মেলাইটাছ আছে তেওঁলোকৰ কাৰণেতো বহুত বেয়া বা কাৰোবাৰ